बाक्सानि बागानपारायाव दुखुनांथाव जाथाय सार अन्थाइ गावनायाव सासे गथ'नि जिउ खहा जिउ गोमानाय गथ'सानि मुङा जादों अनसुमा बर' बोरिमाखा गोजौ फरायसालिनि 10 थाखोनि फरायसामोन अनसुमा बर'आ सोरांसि बुब्लियाव न'निफ्राय बेरायग्लांनो थांनाय समावनो सार अन्थाइ गोग्लैनानै गथ'नि जिउ गोमायो जाथायथिलियाव बागानपारा पुलिसा नुजाथि हैनानै गोथै सहखौ आनजाद खालामनो थाखाय मुसलपुर देहा फाहामसालिसिम दैथायहरो কিছু সময় আগত তাৰমানে ধাৰাসাৰ বৰষুণ আহিছিল তাৰ পিছত বজ্ৰপাত পৰি ল'ৰাজন মাৰা গ'ল কিমান বয়স হৈছে এটো মোটামুটি 15 বছৰ কি নাম এই অনসুমা বড় কিহত পঢ়ি আছিল এটা ক্লাস 10 ত বৰিমাখা হাই স্কুলৰ পঢ়ি আছিল ঘটনাটো কেনেকৈ হ'ল ঘটনাটো তাৰমানে এই কিছু সময়তে বজ্ৰপাত ধুমুহা আহিছিল তাৰ পিছত বজ্ৰপাত আহিলে তাৰ পিছত ল'ৰাজন ঘৰত বাহিৰত ওলাই গৈছিল ঘৰৰ ওচৰতে এটা বাছ চুপ আছিল তাতে এই মৰি গ'ল আৰু কিছু সময় আগতে ল'ৰাটোতো খুব ভালে আছিল পঢ়া শুনাত ভালে আছিল গতিকে গৰীব ঘৰৰ ল'ৰা হয় তাৰপিছত এতিয়া আমি সাহায্য বিচাৰিছোঁ আৰু চৰকাৰৰ পৰা যিখিনি পাওঁ এইটো সাহায্য আমি বিচাৰিছোঁ পুলিচ আহিছিলে বাগানপাৰা থানাত ওলোৱাৰ আগতে জনালে যে এনেকৈ বজ্ৰপাত হৈ কি জেগা আছিল বগলামাৰী বনগাঁও ওচৰত এজন 10ত পঢ়ি আছিল ল'ৰাটো আকস্মিকত বজ্ৰপাতত তেওঁৰ মৃত্যু হয় ল'ৰাজন এনে বহুত ভাল আছিল পঢ়া শুনা কিন্তু কি হয় দুৰ্ভাগ্যজনক তেওঁ বজ্ৰপাতত মৃত্যুত মৰিলে আমি বাগানপাৰাৰ পৰা যেতিয়া খবৰ দিয়ে তেতিয়া আমি ইয়াতে পষ্টমৰ্টেমৰ কাৰণে মুছলপুৰ হস্পিটেলত আমি পিএম কৰি তেওঁলোকক সমজাই দিম